বাইদেউহঁতে আহিছিলে ধুবুৰীৰ পৰা। মই এতিয়া গৈ আছোঁ আমাৰ ইয়াৰে লোকেল বজাৰ বৈতবাৰী বজাৰ। বলক তেতিয়াহ'লে বজাৰলৈ আৰু কি কি বস্তু পোৱা যায় আজি আপোনালোকক বুজাই। হাই হেল্ল' গুড মৰ্ণিং সকলোকে। আৰু মই আছোঁ এতিয়া বৈতমাৰী বজাৰ। তো বৈতমাৰী বজাৰ আহি পালোঁ আৰু আজি বজাৰ কি কি বস্তু পায় আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক। আজি এভেইলেবল আছে বজাৰত। মোৰ আছে দোকানত যেনিবা আজি নালাগে। আলু কি দাম দে? 40 টকা কিলো মিঠা আলু। কি বেলেগ চাইজৰ আলু একদম আলু দে। কবি বন্ধাকবি আজি চব বন্ধাকবি বেছি ওলাইছে। মন্দা খান দে মনাত ভৰে মনাত ভৰে নামাতে এই যে ললো পালেং শাক না বজাৰ কৰা হ'ল অলমষ্ট। এইটো মনাত চাওক আৰু বতৰো বেয়া তো যাম আৰু বাকী কি কি বস্তু পোৱা যায় হ'লে আৰু অলমষ্ট 50 বজাৰ হৈ গ'ল। এইবিলাক হ'ল মৌচুমী, তাৰপিছত এইবিলাক হ'ল বেদেনা আছে, নাৰিকল আছে এইফালে, মালটা হ'ল নাগপুৰৰ কমলা, আপেল ল'লোঁ আৰু এইফালে মৌচুমী ল'লোঁ হ'ল। আৰু এতিয়া যাম ঘৰত, বতৰ বেয়া সোনকালে যাব লাগিব ঘৰত। বজাৰৰ পৰিৱেশ এয়া বৈতমাৰী বজাৰ। হাই হেল্ল' নমস্কাৰ। নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি কি বস্তু আছে আপোনালোকক দেখুৱাই আছোঁ। আজি বৈতমাৰী বজাৰ আছিল আৰু বজাৰৰ পৰা কি কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চলিয়ে এইবিলাক হ'ল মালটা, তাৰপিছত অমিতা আছে, লাগিলে আপোনালোকে আহিব পাৰে। তাৰপিছত আঙুৰ আছে, বগা আঙুৰ, এইবিলাক ক'লা আঙুৰ আছে আৰু এইবিলাক মৌচুমী হয়। এইবিলাক যদি আপোনালোকক লাগে আহিব, আহিলে পাই যাব। মধুৰিআম আছে, এইবিলাক মধুৰিআম হ'ব, লগতে আপেলো আছে। এইবিলাক লাগিলে আহিব পাৰে, খাব পাৰিব। আৰু এইবিলাক তিয়ঁহো লৈ আছোঁ। এইবিলাক তিয়ঁহ আছে, লোকেল তিয়ঁহ একদম, লাগিলে আপোনালোকে আহিব খাব পাৰে, লৈ যাব পাৰিব। আৰু এইফালে আছে শুকান নাৰিকল, এইবিলাক বেল হ'ব, বেলো পাব। আৰু এইবিলাক আছে হালধি, আৰু লগতে এইবিলাক তেতেলী, শুকান তেতেলী, আৰু বগৰী আছে। এইবিলাক শুকান, এইটো হ'ল শুকান বগৰী। এইবিলাক চাওক, বগৰী আছে, তেতেলী হ'ব। মষ্ট ফেমাছ বেনানা চিপছ, ভাইৰেল বেনানা চিপছ, লাগিলে আপোনালোকে আহিব পাৰে, আহিলে খাব পাৰিব, লৈ যাব পাৰিব। কল আছে, কিন্তু কলবিলাক পকা নাই। আপোনালোকেতো জানে যে মোৰ দোকানত যিবিলাক কল থাকে মেক্সিমাম কলে মানে আপোনাৰ অৰ্গেনিক হয়, ইয়াতে কোনো মানে মেডিচিন দি কিনে আমি নপকাওঁ। তো এইবিলাক এতিয়া মানে এইকেইদিন কল পকা নাই, বতৰটো অলপ ডাউনৰ কাৰণে, তো এনেকৈ আছে কলবিলাক এতিয়া। তো আপোনালোকে ঘৰত নি থ'লেও পকিব পাৰিব, খাব পাৰিব। যদি আপোনালোক লাগে আহিব পাৰে। এইবিলাক অলপ অলপ পকা ষ্টাৰ্ট হৈছে আৰু লগতে এইবিলাক আচাৰ হ'ব। এইবিলাক আছে, এইবিলাক হ'ল তেতেলী আচাৰ, চাওক আচাৰবিলাক। তো এইফালে তৰমুজ আছে, লাগিলে আহিব। এইবিলাক আলু, তাৰপিছত ৰঙালাও এইবিলাক, আৰু অমিতা আছে এইবিলাক, আৰু ফল এইবিলাক কটা আছে, লাগিলে আপোনালোকে খালে আহিব পাৰে, খাব পাৰিব আৰু লগতে লৈ যাব পাৰিব। পাৰ্চেল ফেচিলিটি এভেইলেবল, মানে আপোনালোকে লৈ পেকিং কৰি লৈ যাব পাৰিব। ডাব সৰু আছে, ডাঙৰো আছে। এইবিলাক ডাঙৰ আছে, ডাঙৰ ডাব হ'ব, আৰু এইবিলাক সৰু সৰু আছে ডাব। এইবিলাক পানী আছে, আৰু এইবিলাক হৈছে মালাই, ডাঙৰবিলাক মালাই হ'ব। বৰষুণ মানে এনেকুৱা জোৰকৈ আহিলে গোটেই বস্তুবিলাক থ'ব লগা হয়। পূৰা বতাহ মাৰি আছে, পূৰা এইফালে বৰষুণ। আলুটো ভালো লোকেল মিঠাটো হ'ব
মানে মিঠাৰ একদম পুৰা গেৰেণ্টি দিব নোৱাৰোঁ মানে পানী পৰাৰ কাৰণে অলপমান মিঠাটো কমি যায় মানে পানী পৰা 60 টকা 160 আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল আপুনি যদি গুৱাহাটী ইফালৰ পৰা আহে চালবাৰী পাৰ হৈ লেফ্ট চাইডে মোৰ 2 নম্বৰ দোকানখন হয় তেনেকৈ আহি কিনে এনেকৈ হ'ব 3 নম্বৰ দোকানখন আৰু আপুনি যদি ধুবুৰী ইফালৰ পৰা আহে তেতিয়াহ'লে চালবাৰী নপৰাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয় ইফালে আহি কিনে আপোনালোকে ইয়াতে এনেকৈ পাব তো এড্ৰেছটো আপোনালোকক কৈয়ে দিলোঁ যদি আহিব খোজে আহিব পাৰে আৰু আহি নতুন নতুন ফলৰ সোৱাদ ল'ব পাৰে ধন্যবাদ জয় অসম